নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব আৰু মই গৈ আছোঁ কলেজলৈকে, পামগৈ আৰু বেছি টাইম নালাগে। মই আহি পালোঁ কলেজ আৰু এয়া আমাৰ গেটটো মই দেখাই দিছোঁ বাৰু। এইফালে গেটটো হয়, এইটো মানে প্ৰথম গেট আৰু পুৰণা গেটটো। আগৰ ফালেও এটা গেট আছে ডাঙৰ চাই, আৰু ইয়াত ধুনীয়াকৈ মানে এনেকৈ বহিব পৰা ঠাই আছে। আৰু মই গোটেইকেইটা ক্লাছ কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এইটো হ'ল আমাৰ কলেজৰ একদম ইউনিভাৰ্চিটিখনৰ বহুত বেছি ডাঙৰ লাইব্ৰেৰী হয়, আৰু ইয়াত সকলো ধৰণৰে আপোনালোকে কিতাপ পাব। বহুত বেছি ভাল লাগে ভিতৰত গৈ পিনে। আজি নেদেখুৱাও বাৰু, ক্লাছ চাছ কৰি পিনে কিবা এটা খাওঁ ভাবিলোঁ। মানে এইফালে বেকাৰী এখন দোকান আছে, তালৈকে আহিলোঁ। আৰু পেটিক্সটো আমি ৰুমলৈকে লৈ আনিলোঁ। পেটিক্সটো খাই ভাবিলোঁ এবাৰ ফেঞ্চিলৈকে যাওঁ, মানে কিবা কিবি অলপমান ল'ব লগা আছিলে। আৰু আমাৰ কিবা কিবি ল'ব লগা থাকিলে ডাইৰেক্ট ফেঞ্চিলৈকে যাওঁ, যিহেতু আমাৰ কলেজৰ পৰা বেছি দূৰ নহয়, খোজকাঢ়ি যাব পাৰি, মাত্ৰ 10 মিনিটতে পায়। আৰু এই গলিটোত বহুত বেছি ধুনীয়া জুৱেলাৰীবোৰ পায়, মানে বিয়াত যিবোৰ জুৱেলাৰী পিন্ধে বহুত বেছি ভাল লাগে। এনেকৈ বহুত বেছি ধুনীয়া ধুনীয়া ড্ৰেছো আছে ইয়াত। আপোনালোকে বাৰু এই গলিটোত কোনে কোনে আহি পাইছে নিশ্চয় জনাব। আৰু ময়ো দুবাৰ মানে আহি পালোঁ চাগে। আৰু এয়া ফুটপাথত যে এয়াৰৰিংছবিলাক ইমান ধুনীয়া ধুনীয়া কিউট কিউট লাগে চাওকচোন, একদম 100 ৰুপিছত পাব, বহুত বেছি ভাল লাগে। মই বেছিকৈ এনেকৈ ফুটপাথৰ বস্তুৱে কিনো, মানে মোৰ বহুত বেছি ভাল লাগে। আৰু এইটো চাওকচোন ইমান কিউট লাগিছে, একদম 50 ৰুপিছতে দিছে। আপোনালোকে জনাবচোন এইটো ভাল লাগিছে নে এইটো ভাল লাগিছে, বহুত বেছি কিউট লাগিছে। মই বাৰু সেইটো লৈ লৈছোঁ। আৰু ডাইৰেক্ট ফেঞ্চি বজাৰৰ পৰা খোজকাঢ়ি আহিছোঁ দীঘলী পুখুৰী। এইটো দীঘলী পুখুৰী চাওকচোন, আৰু দীঘলী পুখুৰীৰ পাৰতে আমাৰ হোষ্টেলটো আছে। একদম এইটো দীঘলী পুখুৰী আৰু এইটো হ'ল পাৰ, মানে পাৰটোৰ সেইফালে মানে হোষ্টেলটো আছে। আৰু বহুত বেছি ভাল লাগে হোষ্টেলৰ পৰিৱেশটো, যিহেতু দীঘলী পুখুৰী আছে, সিফালে নেহৰু পাৰ্ক আছে, গোটেইখিনিৰ মাজতে। আৰু মই ভাতটো খাই লওঁ ভাবিছোঁ, মানে 3টা বাজিছে। আৰু হোষ্টেলৰ খানাটোত আছে মানে চয়াবিন আৰু ৰঙালাও চব্জি। গতিকে মই মানে ভাতটো কিয় বা খাব নোৱাৰিলোঁ, মানে ভোকে নপলালে। গতিকে আকৌ ম'ম' আনিলোঁ, ম'ম'টো খাই লওঁ ভাবিলোঁ। আৰু এইটো জ্বলা চাটনি মোৰ ইমান ভাল লাগে মানে এইটো খাই। আৰু এইটো হ'ল টমেটো চচ, এইটো বেছি মই ইমান ভাল নাপাওঁ, কিন্তু জ্বলা চাটনিটো মই বহুত বেছি ভাল পাওঁ। তো ভিডিঅ'টো আজিলৈ বাই বাই।